ওয়েলকাম টু বেক মাই ইউটিউব চেনেল। বন্ধুসকল, মই আপোনালোকক দেখুৱাই আছোঁ শিৱসাগৰৰ তলাতল ঘৰলৈ যোৱাৰ পথতেই বাওঁ চাইডত তিনিটা বস্তু আছে। এই তিনিটা বস্তু হ'ল বৰটোপ। আগৰ ৰজা মহাৰজাসকলে এইবিলাক বোমা বাৰুদ ব্যৱহাৰ কৰিছিলে। এয়া চাই লওক, আপোনালোকক ওচৰৰ পৰা দেখুৱাই আছোঁ। এইবিলাক হ'ল বৰটোপ। এয়া চাওক, ওচৰৰ পৰা দেখুৱাই আছোঁ তিনিটা বৰটোপ। মানুহে চাই আছে, একেবাৰে ওচৰৰ পৰা দেখুৱাই আছোঁ। এইবিলাক হ'ল ৰাজকীয় চিহ্ন। আৰু আমি অলপ পিছতেই তলাতল ঘৰলৈ যাম আৰু কিছুমান আচৰিত বস্তু দেখুৱাম। এইবিলাক হ'ল ঐতিহাসিক দৃশ্য। ৰজা মহাৰজাসকলে এইবোৰ ব্যৱহাৰ কৰিছিল আৰু এইবিলাক ৰজা মহাৰজাসকলে বনাইছিল। এয়া চাওক, তলাতল ঘৰৰ সন্মুখত বৰ ডাঙৰ ফিল্ড এটা আছে। মানুহে ইয়াত বহি আছে। এইটো হ'ল ৰাস্তা আৰু দুয়োকাষে ডাঙৰ দুটা ফিল্ড আছে। এই আমি তলাতল ঘৰলৈ আগুৱাই গৈ আছোঁ। এইবোৰ মানুহ ইয়াত বহি আছে, জিৰণি লৈ আছে। কিছুমান মানুহে তলাতল ঘৰলৈ গৈ আছে আৰু কিছুমানে আহি আছে। ৱাও, কিমান ধুনীয়া দৃশ্য, চাই লওক। যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে, তেতিয়াহ'লে মোৰ চেনেলটো এটা ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আগলৈ ধুনীয়া দৃশ্য আপোনালোকক দেখুৱাম বা ভিডিঅ' বনাম। এয়া চাই লওক, এইবিলাক হ'ল স্কুলৰ ষ্টুডেণ্ট। ইয়াৰ ওপৰত এটা ডাঙৰ ফিল্ড আছে, বল খেলা ফিল্ডৰ নিচিনা ডাঙৰ। এয়া মানুহে চাই আছে, বাচ্চা লৈ আহিছে, ফুৰিব আহিছে। সৰু বাচ্চাবিলাকক ঐতিহাসিক দৃশ্য দেখুৱাই আছে আৰু এইবিলাক দেখুৱালে ভাল নলেজো হয়। নিজে জানি শুনি চাই আহি যিবোৰ দৃশ্য চাব, এইবিলাক বৰ ধুনীয়াকৈ মনত ৰাখিব পাৰিব আৰু এইবিলাক মনত ৰখা বৰ দৰকাৰ। ৰজা মহাৰজাসকলে বনোৱা ঘৰবোৰ আগত কেনেদৰে বনাইছিল, আমি এইবোৰ চাই লওঁ। ইয়াৰ চাৰিওফালৰ দৃশ্য দেখুৱাই আছোঁ। বৰ ডাঙৰ এৰিয়া হয় এইটো। 12টা মাহে একেধৰণে ভিৰ হৈ থাকে। বহুত দূৰৰ পৰা মানুহ আহে। বহুত মানুহে চেলফি লৈ আছে। এইটো হ'ল মেইন ঘৰ, তলাতল ঘৰৰ মেইন ঘৰ। তলফালেদি সোমালে, এফালেদি সোমালে আৰু কোনফালেদি ওলাই নিজেই ক'ব নোৱাৰোঁ। ভিতৰত গ'লে যেন হেৰাই গৈছে এনেকুৱা লাগে। ক'ত যাম, কি কৰিম, কোনফালেদি ওলাম ভাবিবই নোৱাৰোঁ। চাই লওক, এইবোৰ হ'ল স্কুলৰ ষ্টুডেণ্ট। এইটো চাই লওক, ওচৰৰ পৰা দেখুৱাই আছোঁ। এইটো হ'ল তলাতল ঘৰ, মেইন ঘৰ। বহুত পুৰণা হৈ গৈছে। মানুহে চাৰিওফালে ঘূৰি চাই আছে। ইয়াৰ তলত কিছুমান মানুহে তলৰ পৰা মোক বাই টাটা দি আছে। এয়া দেখুৱাই আছোঁ ঘৰটো। বাই এয়া মোক বাই দিছে দুই হাতে। বা বহুত ডাঙৰ এৰিয়া হয়। ইয়াৰ ভিতৰলৈ সোমাইছোঁ। এইটো হ'ল ভিতৰৰ দৃশ্য। ভিতৰত অলপ এন্ধাৰ আছে আৰু লাইট চাইট নাই ইয়াত। এইবিলাক হ'ল পহৰাদাৰ, চিকিউৰিটি গাৰ্ড হয়। এয়া চাওক কেনেকৈ বনাইছে।
কেনেকৈ সৰু সৰু আৰ্ট কৰিছে সিহঁতে। মানুহবোৰে চাই আছে। এইটো হ'ল পিছফালৰ দৃশ্য। এইটো এটা চিৰি হয়, আমি চিৰিৰ ওপৰতে উঠি যাওঁ, চাওঁ ইয়াত কি আছে। বহুত ধুনীয়া দৃশ্য হয়, প্ৰায় 16 শতিকাৰ আগৰ দৃশ্য। ইয়াত চাইলক ইয়াত ফুল অংকন কৰিছিলে, এতিয়া এইবিলাক জহি খহি গ'ল, অলপ বেয়া হৈ গৈছে, তথাপিও বৰ ধুনীয়া দেখা যায়। হয়তো বহুতৰ কাৰণে এইটো নিজে গৈ চোৱাৰ সম্ভৱ নহয়, সেইকাৰণে মই দেখুৱাই দিছোঁ। এইবোৰ হ'ল সিহঁতে চিমেণ্টেৰে আৰ্ট কৰিছিল, চিমেণ্ট আৰু বহুত কিবা কিবি আছে। সিহঁতে আচলতে তেতিয়াৰ যুগত চিমেণ্ট নাছিলে, তেতিয়া সিহঁতে মাটিমাহ, তাৰপিছত বৰা চাউলৰ গুড়ি, শামুকৰ ভগ্নাংশ আৰু বহুত কিবা কিবি দি বনাইছে। ভিতৰত কিমান ধুনীয়া দৃশ্য, ভিতৰত অলপ এন্ধাৰ এন্ধাৰ হয়। এইটো হ'ল পিছফালৰ দৃশ্য। এইবিলাক জহি খহি পৰি গৈছে, ফুল অংকন কৰিছিলে দৰ্জাৰ ওপৰত। মানুহে ভিতৰত চাই আছে। কিমান ধুনীয়াকৈ বনাইছে ঘৰটো। মানুহে চাই তলাতল ঘৰৰ পৰা ওলাই আছে। আপোনালোকক দেখুৱাই আছোঁ আচৰিত দৃশ্য। বহুত মানুহ ভিতৰত তেওঁলোকে চাই ওলাই আছে ঘৰৰ পৰা, তলাতল ঘৰৰ পৰা। ঘৰটো অলপ পুৰণি হৈ বেয়া হৈ গৈ আছে। বাহিৰৰ পৰা ভিতৰত মানুহ সোমাই আছে, তেওঁলোকে ভিডিঅ' কৰি আছে। ইয়াৰ বাচ্চাবিলাকে চাই আছে, দৌৰি আছে। এইবিলাক আগৰ ইটা হয়, এইবিলাক অলপ টাইলছৰ নিচিনা হয়। এইবিলাক আমাৰ যেনেকুৱা আমি যেনেকৈ ঘৰ বনাওঁ ইটা দি তেনেকুৱা ইটা নহয়, এইবোৰ অলপ পাতল ইটা, স্কোৱাৰ টাইপৰ। এতিয়া আমি তলাতল ঘৰৰ পৰা ওপৰত উঠি যাম। ওপৰত নামি পিছত আকৌ ওপৰত উঠিম। এতিয়া আকৌ চিৰি বগাই যাম। এয়া বাচ্চাবোৰে চাই আছে, দৌৰি আছে, খেলি আছে। এইটো হ'ল ৰজা মহাৰাজাসকলে য'ত বিচাৰ কৰিছিলে, ইয়াত বহিছিলে আৰু ইয়াত প্ৰজাসকল বহিছিলে আৰু ভিতৰত বিচাৰপতিসকল বহিছিল। বহুত ডাঙৰ হয় তলাতল ঘৰটো। এয়া দেখুৱাই আছোঁ আপোনালোকক। এইটো হ'ল মেইন ঘৰ, তলাতল ঘৰৰ মেইন ঘৰটো। আৰু বহুত ডাঙৰ তলাতল ঘৰ। এইটো হ'ল ওপৰৰ অংশ। ইয়াত ফুটবল খেলিব পাৰি, এনেকুৱা ডাঙৰ এটা ফিল্ডৰ নিচিনা।
এইবোৰ হ'ল পহৰা দি থাকে। মানুহে ভিতৰৰ পৰা চাই ওলাই আছে। এইটো হ'ল পিছফালৰ অংশ। মানুহে চাই ভাগৰ লাগিছে, ইয়াত জিৰণি লৈ আছে। যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো এটা ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰিব। ইমান কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ, আপোনালোকৰ যদি অলপ সহায় সহযোগিতা পাওঁ তেতিয়াহ'লে আৰু অলপ ভাল লাগিব। ছাবস্ক্ৰাইব কৰিব, বেল আইকন ক্লিক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু বেলেগ মানুহৰ যাতে চাব পাৰে, কাৰণ সকলোৰে ইয়াত আহি চোৱাটো সম্ভৱ নহয়। গতিকে মই ভিডিঅ' কৰি দেখুৱাই আছোঁ আৰু আপোনালোকে ভিডিঅ'টো বহুত আনক দেখুৱাবৰ কাৰণে